নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা গাড়ীখন লৈ পিনে যাব ওলাইছোঁ ঢকুৱাখানাৰ বাসুদেৱ থানলৈ। গাড়ী চাড়ী লৈ ওলাব লৈছোঁ। চাওক, ৰাতিপুৱা উঠি ল'লোঁ। উঠি মেলি গা পা ধুই ৰেডি হৈ গ'লোঁ। গাড়ীখন ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি ব্ৰেক কৰি এতিয়া ওলাই যাওঁ। এইখন গাড়ীত আছিলে। বাকী ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। বহুত দিন হ'লে চেনেলটোত মই ভিডিঅ' আপলোড কৰা নাই, গতিকে টাইমো বৰ বিশেষ নাপাওঁ। যিহেতু মোৰ আৰু এটা ইউটিউব চেনেল আছে, যিটো নাম আছিলে ৰাহুল অনলাইন টেকনিকেল। সেই চেনেলটোৰ লগতে মই বেছিভাগ জড়িত হৈ থাকোঁ। আৰু এইটো ব্লগিং চেনেলটো যিহেতু নতুনকৈ খুলিছোঁ, গতিকে সকলোৱে অকণমান ছাপোৰ্ট কৰিব। ঠিক আছে, আৰু এইটোৱে হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। ৰাতিপুৱা প্ৰায় 5টামান বাজিছে। 5টা, 5:30 বজাত মই ওলাই গৈছোঁ। ৰাস্তাটো চাওকচোন। এতিয়া মানে বস্তু কেইটামান নিব লাগিছে, মানুহ কেইজনমান যাবলগীয়া আছে। যিহেতু মোৰ কামৰ কাৰণে নহয়, মোৰ গাড়ীখনৰ ভাড়া, গতিকে তাত মানুহ লৈ যাব লাগে আৰু কিবা বস্তু এটা দান দিয়ে তাত। মই কৈ আছোঁ ভিডিঅ'টো শেষলৈকে। ওলাইছোঁ, ৰাতিপুৱা বৰষুণ পৰিছে আৰু এনেকৈ বস্তু চস্তু লোড কৰি মেলি ওলাই আহিলোঁ। আৰু দেখিছেনে, ৰাস্তাত ইমান বৰষুণ মানে ডাঙৰকৈ দিছে। আচৰিত বৰষুণ দিছে মানে সেইদিনাখন। মই মানে কি কৰিম, মানে গাড়ী চলাব নোৱাৰা অৱস্থা হৈছে। এনেকুৱা বৰষুণ দিছে। যিহেতু মই আমাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে এইটো ৰাস্তা গৈছে। যদি আমাৰ ধেমাজি চিলাপথাৰৰ ফালৰ পৰা যোৱা হয়, এইটো ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে এটা ৰাস্তা গৈছে, ডাইৰেক্ট ঢকুৱাখানা মাজুলী ওলাই গৈ। খুব ভাল ৰাস্তাটো খুবেই ভাল, কিন্তু অলপ ঠেক হয়। নতুনকৈ ৰাস্তাটো বনাইছে আৰু গাড়ী ঘোঁৰা চলাবলৈ খুবেই ভাল, খালি অকণমান সাৱধানে চলাবলগীয়া, কাৰণ ৰাস্তাত গৰু ছাগলী মানুহ বহুতে উৎপাত কৰি থাকে। আৰু এনেকুৱা বৰষুণৰ মাজে মাজে গৈ আছোঁ। ত' ভিডিঅ'টোত শেষলৈকে ধুনীয়াকৈ দেখাম আৰু বাসুদেৱ থানৰ গোটেই মই আপোনালোকক গোটেইবিলাক দেখাম। গতিকে ভিডিঅ'টো চাওক। তেনেকৈ আহি মই ঢকুৱাখানা টাউন পাই গ'লোঁ। এইটো চাওক, ঢকুৱাখানা টাউন। আৰু ইয়াৰ পৰা এতিয়া আমি বাসুদেৱ থানলৈ বৰ বেছি জেগা নাই, প্ৰায় 10-15 কিলোমিটাৰমান জেগা আছে। এইটো হৈছে একদম ঢকুৱাখানা চাৰিআলি হয় এইটো সম্ভৱ। আৰু যিহেতু মই বাসুদেৱ থানলৈ আজি প্ৰথম গৈ আছোঁ, গতিকে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো প্লিজ লাইক এটা সকলোৱে কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰি আপোনাৰ মতামত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এইটো তেনেকুৱা ব্লগিং ভিডিঅ' আপুনি চাই থাকিব পাব। এনেকৈ খুবেই ধুনীয়া জেগা। আৰু কিন্তু বৰষুণে বহুত বেয়াকৈ দিলে। মই বাকীখিনি ভিডিঅ' মই ল'ব নোৱাৰিলোঁ, কাৰণ ইমানেই বৰষুণ না গাড়ী চলাম না ভিডিঅ' ৰেকৰ্ডিং কৰিম, গতিকে নোৱাৰিলোৱে মানে ভালকৈ। চাওকচোন কেনেকুৱা বৰষুণ, একদম বৰষুণত পুৰা হেৰি হৈ আছে। বাকী গোটেইবিলাক আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, চাই গৈ থাকক। আৰু এই যিহেতু ঢকুৱাখানা টাউনৰ মাজমজিয়া হয়, আৰু ইয়াৰ পৰা এতিয়া আমি বাসুদেৱ থানলৈ যোৱা ৰাস্তাটোতে সোমাই যাম। কাৰণ বাসুদেৱ থান প্ৰথমবাৰ গৈ আছোঁ, কাৰণ ভালো লাগিছে মনটো ৰাতিপুৱা বাসুদেৱ থান, কাৰণ বহুতবাৰ যাম বুলি ভাবি থাকোঁ, কিন্তু সময় তেনেকুৱা নহয় বা কোনো প্লেনিং নাথাকে। আৰু চাওকচোন, বাসুদেৱ থানলৈ যোৱা ৰাস্তাটো ইমানেই ধুনীয়া কৰি থৈছে, এতিয়া ইমানেই ধুনীয়া হৈ আছে ৰাস্তাটো। কোনো মানে যান জঁট বা এনেকুৱা ৰাস্তা বেয়া কোনো তেনেকুৱা কণ্ডিশ্যন নাই। আপোনালোকে যদি কোনোবাই যাম বুলি ভাবি আছে, যাব পাৰিব। খুব ধুনীয়া হৈ আছে। বিশেষকৈ আমাৰ ধেমাজি চিলাপথাৰ জোনাই চাইডৰ পৰা যদি ব্যক্তি কোনোবা যাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এইটো বগীবিল হৈ এইটো মাথাউৰি মধ্যে আপোনালোকে যাব। খুব ধুনীয়া ৰাস্তা, একদম কোনো টেনশ্যনেই নাই। আৰু ইয়াৰ পৰা যিহেতু বাসুদেৱ থানলৈ বৰ বেছি দূৰ নহয়, গৈ আছোঁ তাকে। আৰু মানে কি হয়, ভিডিঅ' কোৱালিটিটো অলপমান ঠিক অহা নাই, কাৰণ বতৰটো খুবেই বেয়া। আৰু যিহেতু বৰ দামী মোবাইলো নহয়, কম দামী মোবাইল। লাহে লাহে ল'ম দামী মোবাইল, তেতিয়া আপোনাক আৰু ভালকৈ ভিডিঅ' আপলোড কৰি দেখাম বা ভিডিঅ'ছ দিম। কোৱালিটিবিলাকো ভাল পাব। গতিকে অকণমান মোক ছাপোৰ্ট কৰক, যিহেতু এইটো চেনেল নতুনকৈ খুলিছোঁ। যিসকল মই এইটো চেনেলৰ লগত জড়িত হৈ আছে, এইটো চেনেলক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকৈ আপোনালোকৰ কাৰণে নতুন কিছুমান মেছেজ বা এনেকুৱা নতুন ভিডিঅ' মই আপলোড কৰি গৈ থাকিম। যিহেতু নতুনকৈ ব্লগিং চেনেল ষ্টাৰ্ট কৰিছোঁ, বৰ বিশেষ এটা অভিজ্ঞতা নাই। যিহেতু মই সেইটো ইউটিউব চেনেলটো যিহেতু টেকনিকেলৰ লগত জড়িত। আৰু এই চাওক, আমি আহি বাসুদেৱ থানৰ মেইন প্ৰথম যিখন গেট, সেইখন আহি পাইছোঁ। আৰু চাওক, ধুনীয়াকৈ গেটখনত লিখাই আছে শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ বুলি ধুনীয়াকৈ লেখা আছে। আৰু বাকী ভিতৰলৈ ভিতৰলৈ সোমাই যাব লৈছে। সেইটো চাওক, শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। খুব ধুনীয়াকৈ গেটখন বনাই থোৱা হৈছে। আৰু গেটখনৰ ভিডিঅ' মই শেষলৈকে দেখাম আপোনালোকক। গেটৰ ভিতৰত সোমাই আছে, চাওক কেনেকুৱা ধুনীয়া ৰাস্তা। কাৰণ বতৰটো বহুত বেয়া কৰিলে এইটো। আৰু ইয়াত যিহেতু দোকানীবিলাক খুব মাতে, ৰখাই মানে গাড়ীবিলাক যে আহক আমাৰ দোকানত আহক, বস্তু শৰাই বস্তু লৈ যাওক বুলি। কিন্তু আপোনালোকে যদি তেনেকৈ যাম বুলি ভাবে, তাত কিন্তু বস্তুৰ দাম অকণমান বেছি। যদি আপোনাক শৰাই দিম বুলি বা যদি তেনেকুৱা কিবা ভালদৰে থানাত যদি ভালকৈ কিবা আগবঢ়াম বুলি ভাবি, তেতিয়াহ'লে আপুনি ঘৰৰ পৰা বা নিজৰ জেগাৰ পৰা পাৰিলে লৈ যাব, কাৰণ সেইটো জেগাত বহুতো দাম বেছি। তাত যদি আপোনালোকে বস্তু ল'ম বুলি ভাবে, দাম বহুতো বেছি হ'ব।
গতিকে আপোনালোকৰ ওপৰত কথা কি ক'ৰ পৰা লৈ নলয়, কিন্তু মই এনেকৈ গৈ আছোঁ। জেগাডোখৰ কিন্তু বহুত ভাল লাগিলে, যিসকল তাৰ ব্যক্তি আছে সকলোৱে কৈছোঁ বহুত ভাল লাগিলে জেগাডোখৰ চাই পেলাই। নেক্সট আকৌ যাবলৈ চেষ্টা কৰিম, আকৌ যাব লাগিব। এনেকৈ গেটত সোমাব লৈছোঁহি, বাকীখিনি দেখাই আছোঁ, চাই থাকক। আৰু আহি এইটো ছেকেণ্ড গেট পাইছোঁহি। বাটচৰাডোখৰ অকণমান দীঘলে আছে, ছেকেণ্ড গেট খুব ধুনীয়া। তাকে কিছুমান আশা লৈ আহিছোঁ, আশাবিলাকো যাতে পূৰণ হয়। আপোনালোকে অকণমান যদি ছাপোৰ্ট কৰে নিশ্চয় ভাল হ'ব। আৰু যিহেতু মোৰ গাড়ীখন একেবাৰে ভিতৰলৈকে লৈ আহিছোঁ, কাৰণ বস্তু কেইটামান নমাবলগীয়া আছে, সেইকাৰণে গাড়ীখন বেছি দূৰত থোৱা নাই। আৰু নমাই মেলি গাড়ীখনৰ পৰা নামি মেলি ধুনীয়াকৈ গাড়ীখনৰ পৰা ৰখি এতিয়া তাকে ভিতৰলৈ সোমাই যাওঁ বুলি ভাবিছোঁ, কাৰণ বহুতে গামোচা চামোচা চবেই লৈ আহিছে বা ধুতি চুৰি পিন্ধি আহিছে, কিন্তু মই তেনেকুৱাকৈ অহা নাই। আৰু এইখনেই হৈছে একদম শেষৰখন গেট, আৰু একদম থানৰ মেইন গেটখন। আৰু চাওকচোন মোৰ কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, গতিকে ভিজি গৈছিলে বহুত। ভিতৰত সোমাইছোঁ, ইয়াতে ভৰি চৰি ধোৱা জেগা আছে। আৰু চাওকচোন জেগাডোখৰ কেনেকুৱা লাগিছে, খুব ধুনীয়া জেগা, একদম সুন্দৰ জেগা। যিসকলে যোৱা নাই এবাৰ যাবলৈ চেষ্টা কৰিব, বা পৰিয়ালৰ লগত যাব। ধুনীয়া জেগা, নিজৰ মনৰ বাঞ্ছা যদি কিবা আছে নিশ্চয় পূৰণ হ'ব। আপোনালোকে যাব এবাৰ, জেগাবিলাক চাব। আৰু ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকৰ কেনেকুৱা পাইছে, বা কোনোবা যদি তাৰ ব্যক্তি কোনোবাই চাই আছে তেতিয়াহ'লে জনাব পাৰে সেইখন ঠাইৰে বা সেইখন জেগাৰে। চাওকচোন খুব ধুনীয়া জেগা। মই ভিতৰলৈকে গৈ পিনে আপোনাক গোটেইখিনি দেখাম। পৰিৱেশখিনি মই আপোনাক প্ৰথমত বাহিৰৰ পৰা দেখাই লৈছোঁ, চাই লওক। এবাৰ যিহেতু ভাবিলোঁ নামঘৰটো একেবাৰে ভিতৰলৈকে নোসোমাওঁ, বাহিৰৰ পৰা সেৱা আভাস জনাওঁ, যাতে চব ঠিকে থাকে, ভগৱানে আশীৰ্বাদ এটা দিয়ে। তাকে সেৱা এটা বাহিৰৰ পৰাই জনাব লৈছোঁ, ভিতৰলৈ তাকে গৈছোঁ। গৈ পিনে ইয়াৰ পৰাই দুৱাৰমুখৰ পৰা সেৱা আভাস জনাওঁ, বাকী আপোনালোককো দেখাওঁ, ধুনীয়াকৈ চাওক। আৰু সেৱা চেৱা জনাই ল'লোঁ, জনাই মেলি এতিয়া খুব ছাইডত এই চাওক, ভিতৰৰ নামঘৰটো খুবেই ধুনীয়া, ইমান ধুনীয়া চাফ চিকুণ পৰিপাটি কৰি ৰাখিছে, মনটো খুব ভাল লাগিছে গৈ পিনে। আৰু চাওকচোন কেনেকুৱা লাগিছে, ধুনীয়া জেগা হয়। আৰু দেখিছেনে টিলিঙা পৰা লগাই থোৱা আছে চবতে। ইয়াৰ পৰা বহুতো মানুহ আহি থাকে, বৰষুণ যদি মানুহ আহি আছে। আৰু এনেকৈ অকণমান ছাইডলৈ গৈ দেখিছোঁ, আৰু ইয়াত বান্দৰ খুব আছে। আপোনালোকে যদি যায় তেতিয়াহ'লে বান্দৰবিলাকলৈও কিবা কিবি খাবলৈ বস্তু লৈ যাব। বান্দৰ আছে, ছাগলী আছে। মই বান্দৰক এনেকৈ ফল চল খুৱাই থৈ আহিছোঁ ছাগলীটোৰ লগত। আৰু বান্দৰ কেইটামানে মোক দেখি পিনে কেনেকৈ কৰে চাবচোন বাৰু, মই দেখাইছোঁ আপোনালোকক। খুব ধুনীয়া লাগিছে। আৰু এইখন চাওক, মই দেখাই আছোঁ।
সো বন্ধুসকল ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু এইখন গেটৰ ভাগটো মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ যিহেতু ওলাই অহাৰ পাছত গেটৰ ভিডিঅ'টো ল'লোঁ চাওকচোন বৰষুণ পৰি আছে যিহেতু আমি এতিয়া ইয়াৰ পৰা ঘূৰিম গোটেইখিনি হৈ গ'ল আৰু ভিডিঅ'টো গোটেই ক্লিপবিলাক যিহেতু দেখাব নোৱাৰিলোঁ তাই ক্ষমা বিচাৰিছোঁ এইবিলাক চাওক এনেকুৱাকৈ খুব ধুনীয়াকৈ হেৰি কৰা আছে তো নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম আজিলৈ ইমানেই নতুন ভিডিঅ' এটা আজিলৈ বাই